এটা আহিলে গুপ্তকাল গুপ্তকালৰ প্ৰতিষ্ঠাপক আছিল শ্ৰীগুপ্ত বা মেইন প্ৰতিষ্ঠাপক হ'ল চন্দ্ৰগুপ্ত প্ৰথম ৰাজধানী আছিল কৌশাম্বীত এই সময়ত এই গুপ্তকালৰ প্ৰতাপী শাসক আছিল সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন নামেৰে জনা যায় আৰু কবিৰাজ নামেৰেও তেখেতক জনা যায় তেখেতে সিক্কা মানে টকাৰ চলাইছিলে ময়ূৰশৈলী টকাৰ প্ৰচলন কৰিছিলে সিক্কাৰ প্ৰচলন কৰিছিলে য'ত বিনা বজাই থকা চিত্ৰ আছিলে আকৌ সৈনিকৰ ভেষভূষাৰ ফটো দেখা পোৱা যায় তেখেতৰ অভিলেখসমূহ প্ৰায় 25টি অভিলেখ ইয়াত ঘূৰাই তিনিটা সাগৰৰ পানী খাই থকা দেখা পোৱা যায় ইয়াৰ পিছতে আহে সমুদ্ৰগুপ্তৰ পিছত আহে চন্দ্ৰগুপ্ত দ্বিতীয় তেখেতে চান্দি মানে ৰূপৰ চিক্কাৰ প্ৰচলন কৰে আৰু ৰাজা ৰাণী চিক্কাৰো প্ৰচলন কৰে তেখেতে বিক্ৰমাদিত্য নামৰ উপাধি লয় তেখেতে প্ৰথমবাৰৰ কাৰণে ন্যায়ৰ সিংহাসনৰ ৰচনা কৰিছিলে তাৰ পিছত তেখেতৰ সময়তে চন্দ্ৰগুপ্ত দ্বিতীয়ৰ সময়তে ফাহিয়ান নামৰ চীনা পৰিব্ৰাজক বুদ্ধ ধৰ্মৰ শিক্ষা ল'বলৈ ভাৰতত আহিছিলে তেখেতৰ কিতাপৰ ফাহিয়ান নামৰ চীনা পৰিব্ৰাজকজনে ফো কিউকি নামৰ এখন কিতাপ লিখি থৈ গৈছে তেখেতে হিন্দু ধৰ্ম আৰু সংস্কৃতৰ লগতে ভাৰতৰ স্বৰ্ণ যুগ বুলি কোৱা হয় গুপ্তকালক ভাৰতৰ স্বৰ্ণ যুগ বুলি কোৱা হয় তেখেতৰ সময়তে 9টা বিদ্বান সংস্কৃত ভাষাৰ পণ্ডিত আছিল ইয়াৰ সময়তে কালিদাস যাক ভাৰতৰ শেক্সপিয়াৰ বুলি কোৱা হয় চন্দ্ৰগুপ্ত দ্বিতীয়ৰ সময়তে আছিল গুপ্তকালৰ আন এজন ৰজা হ'ল কুমাৰগুপ্তই নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰে কুতুবুদ্দিন এবাকৰ সেনাপতি বখতিয়াৰ খিলজীয়ে এই নালন্দা বিশ্ববিদ্যালয় কি কৰে ধ্বংস কৰে আফগানিস্তানৰ বামিয়ানত মহাত্মা বুদ্ধৰ আটাইতকৈ ডাঙৰ প্ৰতিমা আৰু লগতে অজন্তাৰ গুফাও এই কুমাৰগুপ্তৰ দিনতে নিৰ্মাণ হৈছিল